তাই নিদিবা তাই একো হোৱা নাই এডাল সামান্য সাপৰ ভিতৰত তাই মোক এনেকৈ এৰি যাব নোৱাৰে তাইক মই যাব নিদিওঁ মোৰ কুকুৰম পালে তাই হাৰ পাব তাই হৈছে খেলি খেলি ভাগৰ লাগিছে নহয় সুষমা উঠা মা চকু মেলা মাজনী অনন্ত তই অলপ ধৈৰ্য ধৰচোন কেনেকৈ ধৈৰ্য ধৰো ঘনকা তাই মোৰ কলিজাৰ এফাল তাই ৰোগাটো মোৰ ৰোগা তাই মুখখন চায়েই মোৰ দিনটো আৰম্ভ হয় তাই মুখখন চায়েই মই টোপনি যাওঁ নোৱাৰো ঘনকাই তাইক মই এনেকৈ নৈত উঠুৱাই দিব নোৱাৰো এয়া পৰম্পৰা অনন্ত সৰ্পদংশনত সংজ্ঞা হেৰুৱা মৃত ব্যক্তিক নৈত উটুৱাই দিয়া এটাই আশা কোনোবা নৈ পৰিয়া বিখ্যাত বেজে হয়তো তাইক জীয়াই তুলিব নকবা ঘনকাই তাই মৃত বুলি নকবা মই মৰি যাওঁ তাইক মই এটা পল থাকিব নোৱাৰো ঘনকাই তইচোন জানই জন্মৰ এমাহ পিছত তাই মাকক হেৰুৱাইছে আৰু সেই এমহীয়া কিছুমানটো কুকুৰ মেৰে মই ডাঙৰ কৰিছো তাইৰ মই দেউতাক নহয় তাইৰ মই মাক নিদিবা তাইক নৰুতে নিদিবা আমি ঘৰলৈ যাওঁ তোক মই কুকুৰৰ লগত গাখীৰ সান্দহ সানি দিম তাৰ পিছত মই হাতী হম তই হাতীৰ পিঠিত উঠি সান্দহ গুৰি খাবি তাৰ পিছত মই তোক বুঢ়ীয়াৰ সাধু কথা কম জোৎস্না তই একো নামাত তই চকু নেমেলা তই একো নামাত নেজানো নৈত পাইছো ভেলিখনত উঠি আহিছিল সাপে খুটিছে হে মা মনসা ইমান মৰম লগা ছোৱালীজনী সাপে খুটিছে তহঁতৰ খাদ্যত কৈ তাই জীৱন বছৰটো মোৰ প্ৰথম কাম খুৰা ছোৱালীখন এই চিঠিখনো পাইছো চিঠি মোক চিঠি দিলি যেন মই কিবা চিঠি পঢ়িব পাৰোঁ নেকি তই ক কি লিখা আছে ক
লগা ছোৱালী নামটো বৰ মৰম লগা জুস্না ছোৱালীজনী বচাব পাৰিলে পৰিয়ালৰ মানুহে 1 লাখ টকা দিব কুশলৌ এইক যদি মই ভাল কৰিব পাৰো এইক মই ডাঙৰ কৰিম মোক টকা নালাগে মোৰ অকলশৰীয়া জীৱনটোত মোক এটা সংগী লাগে মোৰ সমস্ত সৰ্ববিদ্যা প্ৰয়োগ কৰি এই ছোৱালীজনী মই ভাল কৰিম এই ছোৱালীজনী মোৰ সন্তান হ'ব মোক পিতাই বুলি মাতিব মোৰ এই খালী খালী টোপনিৰ খালী খালী মনবোৰ ভৰি পৰিব এই ভগৱানে পঠিয়াইছে তই চাবিছো তই ভাল কৰিব লাগে আজিৰ পৰা তই সাপৰ খেল দেখুৱা অকল বাজি কৰে নহয় চৰা ফুকা বন্দৰবৰ দ্বাৰা সাপে খুটা মানুহক তই ভাল কৰিব পাৰিবি পিতাই তই মিছা কথা নকবি তই মোক এতিয়াও এটা বিদ্যা শিকাবলৈকে আছ মই জনা দেখোন সকলো বিদ্যাটো শিকালো আৰু কিডাল বিদ্যা বাকী থাকিল কিয় মৰণ দিন তই মোক মৰণ দিন বজাবলৈ ক'ত শিকালি নাই তই মৰণ দিন বজাব শিকিব নোৱাৰ মৰণ দিন বজাবলৈ শিকা মৃত্যুৰ সৈতে খেলা কৰা একেই কথা মই তোক কোনো কাৰণত কোনো পধ্যে মৰণ দিন বজাবলৈ নিশিকাও সঁচা বস্তিৰ মানুহে কোৱা কথাবোৰ সঁচা নহ'লেনো তই মোক কি সঁচা বস্তি মানুহে কি কয় তই বোলে মোৰ নিজৰ পিতা নহয় মই বোলে তোৰ নিজৰ তেজ মঙহৰ যি নহয় সেইকাৰণে তই মোক মৰম নকৰ বেটি কেনেকে নকবি তই মোৰ কলিজাৰে ভাল তোৰ বাহিৰেনো মোৰ কোন আছে সৰুৰে পৰা এই সাপকেইডালৰ লগতে উমলি জামলি ডাঙৰ হলি পঢ়া শুনা বুলিবলৈতো একো এটা নকৰিলিয়ে এতিয়া কান্দি দেখাবলৈ আহিছে তোৰ যদি কিবা এটা হয় মই জীয়াই থাকিব নোৱাৰিম মই জীয়াই থাকিব মোৰ শেষ প্ৰশ্ন তই মোক মৰণ দিন বজাবলৈ শিকাবি নে নিশিকাও শিকাম দে একদম তই মোক কথা এটা কৈছো
বস্তি কোন মানুহে কয় তই মোৰ ছোৱালী নহয় বুলি এই সাধারণ প্রশ্নের উত্তরটো তোর হাতত নাই তই হইছ এইখন শহরের বিখ্যাত ব্যবসায়ী বিভূতি রঞ্জন চৌধুরীর একমাত্র সন্তান প্রেসিডেন্সি কলেজত তোক মই পড়ুৱাই নিছো প্রতিদিনে বারে বারে মোৰ ব্যবসায়ত হাত দিবলৈ কোৱাৰ পাছতো তই টিগিল গিলাই ঘূৰি ফুৰিছ আড্ডা মাৰিছ গেম খেলিছ ক্রিকেট খেলিছ সাজু হ কলিকতালৈ যাবলৈ সাজু হ কলিকতা আকৌ কলিকতাত থকা মোৰ কাপোৰৰ মিলটোৰ তই দায়িত্ব ল'ব লাগিব 6 মাহ এছিষ্টেণ্ট মেনেজাৰ হিচাপে কাম কৰিব লাগিব আৰু 6 মাহৰ পিছত মেনেজাৰৰ দায়িত্ব ল'ব লাগিব আৰু দেৱজিৎ তই শ্যামলৰ নলে গলে লগা বন্ধু হিচাপে তইও কলিকতালৈ যাব লাগিব মই দেখোন খুৱাটো কাম এটা কৰি আছো ফেক্টৰীটো চাই আছ নহয় জানো এমাহৰ ভিতৰত তাত মই নতুন মেনেজাৰ নিয়োগ কৰিম নাযাও কোনো কাৰণে কোনো পথে কলিকতালৈ নাযাও কোনো কাৰণে কোনো পথে মই কলিকতালৈ নাযাওঁ তই যদি নাযাওঁ মই কি তাত ঘূৰাই ঘাঁহ কাটিবলৈ যাম কথা ক'বলৈ আহিছো আৰু এটা কথা নহয় তই যদি কলিকতালৈ নাযাওঁ ঘূৰাই তোক জানো সুদাই এৰিব কি কৰিব এই খৰচা পানী বন্ধ কৰি দিব তাকে কিয়ক এনেও মই লাভ বিলাক এইবিলাক ভাল নাপাওঁ হয় নেকি জন্মভূমিৰ কেঁচা মাটি গুণেৰি কলিকতালৈ কেতিয়াও নাযাওঁ দেখিলেহে গম পাম মা দেউতাক মাথো এটা কথাই কবা মই কলিকতালৈ কেতিয়াও নাযাওঁ তাৰমানে দেউতাৰ পুৰণি ভেলাটোৱে উঠিছে তাকে ঘূৰি দিওঁ কিন্তু এটা কথা দেই আমি কোনো পধ্যে কলিকতালৈ নাযাওঁ আমি কোনো পধ্যে আৰু মা কেইদিনমান পিছত তোমাকো আচ্ছা হ'ব দে এতিয়াতো কলিকতা লেকচাৰ মাৰি থাকিবি নে ফিল্ডলৈ যাবি পাহৰিছো মা আপুনি মাজতে অনুমান কৰিব ফাইলটো লৈ আহিছো সহিকেইটা মাৰিলে আমি ফাইলটো পুট আপ কৰিব দিয়ক কলিতা মই এটা ইম্পৰ্টেণ্ট ডিছকাশ্যনৰ কাৰণে আপোনাক মাতি পঠিয়াইছো ঠিক আছে বহ ঠিক আছে স্যার প্ৰভাত তুমি বহ মোৰ 21 বছৰ বয়সত আজিৰ দিনটোতেই মই মোৰ দেউতাৰ ব্যৱসায়ত হাত দিছিলোঁ দেউতাৰ সাধাৰণ বিস্কুট বাতিটোৰ পৰা আৰম্ভ কৰি আজি
মই এটা ইটাৰ ভাটা, এটা আইৰণ ফেক্টৰী আৰু এটা কাপোৰৰ মিলৰ মালিক হ'লো। আৰু আজি এই বিশেষ দিনটোতেই মই মোৰ ব্যৱসায়িক জীৱনৰ ৩৫টা বছৰ মই পাৰ কৰিম। অভিনন্দন ছাৰ। ধন্যবাদ ধন্যবাদ। কলিতা, মোৰ এই ৩৫ বছৰীয়া ব্যৱসায়িক জীৱনত আপুনি মোক প্ৰায় ২৩ বছৰ সংগ দিলে। ২৩ বছৰ নহয় ছাৰ, পুৰা ২৭ বছৰ। জানো বিভূতি ৰঞ্জন চৌধুৰী হিচাপত পাকা। আপোনাৰ হিচাপ আছেনে নাই মই সেইটোহে চাব বিচাৰিছোঁ। কলিতা, মোৰ এই ব্যৱসায়িক উত্থানত আপোনাৰ যথেষ্ট অৱদান আছে। এতিয়াৰ পৰা কিন্তু আপোনাৰ দায়িত্ব বাঢ়িল কলিতা। ছাৰ, মইতো সদায় আপোনাৰ লগতে আছো। আপুনিতো এওঁৰ ১ নম্বৰ মানুহ। মই নহ'লে এওঁ চলি যাব পাৰিব, কিন্তু আপুনি নহ'লে ৰ'বা। কলিতা, মোৰ পৰিয়াল, মোৰ ব্যৱসায়ৰ প্ৰতি থকা দায়িত্ব আৰু আপোনাৰ পৰিশ্ৰমক কৃতজ্ঞতা জনাই মই মোৰ ইটা ভাটাৰ লাভৰ ১০% আপোনাক দিম বুলি মই সিদ্ধান্ত লৈছোঁ। বছৰি আপুনি দৰমহাৰ উপৰিও লাভৰ ১০% পাব। ছাৰ, এই কৃতজ্ঞতা ছাৰ মই কেতিয়াও পাহৰিব নোৱাৰো ছাৰ। মই সদায় আপোনাৰ ওচৰত ঋণী হৈ থাকিম ছাৰ। নাপায় সেইবিলাক নকৰিম। আপুনি মোৰ কৰ্মচাৰী যদিও বন্ধুতো হয়। ঠিক আছে, এতিয়া আপুনি অফিচলৈ যাওক, ভাইটো কিতাপ কৰোঁগৈ। ড্ৰাইভাৰজন আহিলে ময়ো গৈ আছোঁ। ঠিক আছে, আহিছোঁ ছাৰ, আহিছোঁ বাইদেউ। ঠিক আছে। আপুনি সঁচাকৈয়ে মহান নহয়, বিজনেছমেন এজনে বিনা স্বাৰ্থত কাকো একো নিদিয়ে। এই ধৰা এতিয়া মোৰ বয়স হৈ আহিল, সেইকাৰণে ইটা ভাটাৰ সম্পূৰ্ণ দায়িত্ব কলিতাই ল'ব লাগিব। এই যে ১০% লাভৰ আশাত কলিতাই আৰু লাভ বঢ়াব, আৰু সেই আশাতে আমাৰ ২০% লাভ হ'ব। সঁচাকৈয়ে আপুনি মহান। আপুনি ইয়াতে বহি আছে। কি কৰিব লাগিব মই? ঘৰত বম ফুটিল নেকি এনেকৈ দপদপাই ধৰি আহিছ? আপোনাৰ খুৰা মহেশ কলিতা এতিয়া বিভূতি চৌধুৰী বিজনেছ পাৰ্টনাৰ। মানে ইটাৰ ভাটা লাভৰ ১০% বছৰি মহেশ খুৰা জেপত সোমাব। গুড, ভেৰি গুড, সুন্দৰ। খুৰাৰ বাহিৰে মোৰ কোন আছে? খুৰাৰ ভালে মোৰ ভাল, মোৰ ভালে খুৰাৰ ভাল, হয়নে নহয়? ৰজা মই ৰজা। জনপূজা হোৱাৰ পৰা চানো মোৰ এটাই সপোন, বিভূতি ৰঞ্জন চৌধুৰী ৰাজ্যখনৰ মই ৰজা হ'ম। ৰাজ্য নহয়, সাম্ৰাজ্যখনৰ মই এক ক্ষত্ৰিয় সম্ৰাট হ'ম। সপোন দিঠক কৰাৰ স্বাৰ্থত এটা গোটা টকা ইফাল সিফাল কৰা নাই। আজি বিভূতি ৰঞ্জন চৌধুৰীৰ ঘৰত মই বাচন ধুইছোঁ, কাপোৰ ধুইছোঁ। আজি বিভূতি ৰঞ্জন চৌধুৰীৰ ইণ্ডাষ্ট্ৰী এই ইন্দ্ৰজিতৰ মন আৰু মগজুৰে চলে। আৰু 10% লাভৰ অংশীদাৰ হ'ব মহেশ কলিতা। দাদা, যেনেকৈ ভাটা লাভ আপোনাক ঘূৰাই পালে, তেনেকৈ আইৰণ ফেক্টৰী 20% সমান আপোনাকো দিব পাৰিলেহেঁতেন। কুকুৰ বুলি ভাব নেকি তই মোক? নাই, কুকুৰক 10% ৰুটিৰ টুকুৰা দলি মাৰি দিব আৰু কি মই জোকাৰি খাবলৈ যাম? বাঘ হয় মই, বাঘ। বাঘে যেনেকৈ নিজে চিকাৰ কৰি উদৰ পুৰাই খাই অৱশিষ্টখিনি শিয়াল শগুনৰ কাৰণে এৰি থৈ যায়, তেনেকৈ বাঘ মই, বাঘ। দাদা, আপুনিতো বাঘেই, কিন্তু নাৰীৰ প্ৰতি আপুনি মস্ত দুৰ্বল পাবেই বাৰে বাৰে আপুনি বিফল হয়। এই কথাটো কিন্তু মই বেয়া পাওঁ। মই নাৰী প্ৰেমী, নাৰী ভাল লাগে মোৰ, ইন্দ্ৰময়। ইন্দ্ৰ ভাৰতৰ সেইজন ইন্দ্ৰ মনতত মোক দায়িত্ব দিছে। ধুনীয়া ফুল দেখিলে মই পুৰুষকে চিঙিয়ানি সুবাস লৈ মোহাৰি ধোহাৰি পেলাই দি আৰু এপাহ ধুনীয়া ফুল বিচাৰি ফুৰা ইন্দ্ৰময়। দাদা, ৰাতিপুৱাৰ পৰা লগে পোৱা নাই নহয়। এটা বৰ ভাল খবৰ আছে, জাননে নাই? জানো, 10% ৰুটিৰ টুকুৰা ভোকাটোৰ কুকুৰ। কি কলি? তই মোক কুকুৰ বুলিলি? মইতো কুকুৰেই, তইহে বাঘ। কিন্তু চাবি, এই বাঘ আৰু কুকুৰৰ খেলখনত কিন্তু এই কুকুৰেই জিকিব। খুৰা, আমিতো খেলখন খেলাই নাই।
ফিল্ডত নামিছোহে কিন্তু আপোনাৰ হাতত এনেকুৱা কিয় অস্ত্ৰ আছে যে আগতে ৰিজাল্ট পাই গ'ল অস্ত্ৰ বাইদেউ গাড়ী পঠিয়াই দিছে মই কৈ আছো মই কৈছো শুনছিলো এইফালে মই যে তোক কথাবোৰ কৈছো কথাবোৰ মনত আছে নে নহয় দেখিলি মোৰ ব্ৰহ্মাস্ত্ৰ পা বেচেৰে শ্যামলক ভাল পায় ধন সম্পত্তিৰ প্ৰতি তাইৰ কোনো ধৰণৰ লালসা নাই কিন্তু মোৰ বিভূতি ৰঞ্জন চৌধুৰীৰ ঘৰত মই ২৭ বছৰে গেবাৰী খাটিলো এতিয়া ইমানবোৰ সম্পত্তি কি মই তোৰ হাতলৈ যাবলৈ দিম মোৰ এজনীয়ে ছোৱালী জয়া আৰু শ্যামলৰ বিয়াখন পাতিব পাৰিলেই চৌধুৰী সম্পত্তিৰ আধা অংশৰ মালিক হ'ব জয়া তাৰ পিছত আৰু কি লাগে পৰম শ্ৰদ্ধাৰ খুৰাদেৱ আপুনি মোৰ দেউতাৰ ভাই আৰু মই ভতিজা তেনেস্থলত কিয় ভাবি ল'লে জয়াৰ বিয়াখন মই শ্যামলৰ লগত হ'বলৈ দিম জানো ইন্দ্ৰ কিন্তু মই এজন বৰ স্বাৰ্থপৰ মানুহ আৰু এই কথাটো জানো যে তয়ো এটা সাংঘাতিক ডেঞ্জাৰ ল'ৰা উন্নতিৰ জখলা বগাবলৈ গৈ তই কাৰ কাণ্ডত বন্দুক থৈ গুলি মাৰ তাৰ কোনো ঠিকনা নাই কিন্তু ময়ো গৈছো মাজনী দাদা এইবিলাক মোক কি বুলি কৈ গ'ল ডেঞ্জাৰ বুলি কৈছে মই ডেঞ্জাৰ নেকি নহয় মই ডেঞ্জাৰ নহয় খুৱাইলেও মোক ডেঞ্জাৰ বুলি নক'ব ডেঞ্জাৰ বুলি মোৰ ওপৰত মিছা অপবাদ জাপি নিদিব মই ডেঞ্জাৰ নহয় মই মহা ডেঞ্জাৰ মৃত্যুৰ সময়ত দেউতা নামৰ প্ৰাণীটোৰ মুখত পানী এচামুচো নিদিয়া প্ৰাণী মই আৰু তুমিতো দেউতাৰ ভাই খুৰাহে আৰু জয়া আঐ মোৰ ৰাস্তাত যদি হেঙাৰ হ'বলৈ যাওঁ তোকো ওপৰলৈ পঠিয়াই দিম কলৈ ওপৰলৈ মৰম আৰু আন্তৰিকতা ভৰা এটা সুন্দৰ কফি মেডাম সাপৰ খেল দেখাবলৈ এজনী ছোৱালী আৰু এজন বুঢ়া মানুহ সাপৰ খেল দেখাবলৈ আহিছে ইয়ালৈ আহিবলৈ দিবা গেটখন বন্ধ কৰি থোৱা যোৱা মেডাম আন্টি বলক না মই যে আজিলৈকে সাপৰ খেল দেখাই নাই সাপৰ খেল দেখাবলৈ কি ধুনীয়া একো নহয় সাপৰ খেল দেখুৱাব ইয়াত ড্ৰয়িং ৰুমত সাপৰ খেল দেখুৱাব মেডাম ভয় কৰিব নালাগে সাপৰ দাঁতো নাই বিষু নাই আৰু নাকামুৰেও জয় মা ভৱানী খেলা দেখাবি অপেক্ষা কৰি চন্দ্ৰমুখী তোমাৰ কাৰণে অপেক্ষা কৰি সুন্দৰী মই তোমাৰ নামটো কি নো
ছোৱালী আপোনাৰ ছোৱালী কিন্তু বৰ ধুনীয়া দেই কি হৈছে ইয়াত এওঁলোক এওঁলোক বাজিগৰ ইমান ধুনীয়া সাপৰ খেল দেখুৱালে বিৰাট ভাল লাগে সাপৰ খেল ড্ৰয়িং ৰুমত বাবা তোমাক মই কিমান দিন কৈছোঁ যে ড্ৰয়িং ৰুমটো জিতি মানুহৰ কাৰণে নহয় এই ওলা ওলা ইয়াৰ পৰা ৰ'বচোন ৰ'ব আপুনি অকণমান শান্ত হওকচোন চাওক মোক 100 টকা দিয়কচোন কিয় লাগে 100 টকা মানে ইহঁতক দিবলৈ বজাৰত ইহঁতৰ খেল চাই মানুহে 1 টকা 2 টকা দিয়ে আৰু শুনা যোনে 1 টকাৰ মূল্য বুজি পায় সিহে জীৱনত লাখপতি হ'ব পাৰে এই লাও ওলা ওলা ইয়াৰ পৰা আৰু তোক মই কিমান দিন ক'ব লাগে যে বেগটো বাহিৰতে দিয়াৰ অভ্যাস কৰিবি চিধাই ভিতৰলৈ সোমাই আহ যে দে এনেকুৱা অহংকাৰী মানুহৰ টকা আমি হজম কৰিব নোৱাৰো পিতাই তই জানি মেডামে বেয়া পাব আহিছে চেলাউৰি নাকটো তিল ফুল ডালিম গুটিয়া দাঁত ভৰি দুখন আইথাগলৰ পুলি চকুৱেদি মাৰে গুলি কিচকিচিয়া চুলি খোজত বোলে ধূলি লাগে আনিকে মোক তাইক আনিকে মোক এদিনৰ কাৰণে হ'লে এবেলাৰ কাৰণে হ'লেও মোক তাইক লাগে তাৰমানে বস্তিৰ ৰিজাতৰ ছোৱালীজনী বিয়া পাতিব তাকো বেজৰ ছোৱালী বাদ দে বস্তি চস্তি নাজানো মই ইন্দ্ৰ ইমান ধুনীয়া আগতে দেখা নাই মোক তাইক লাগে ওই আহিছে ৰ'বচোন ৰ'ব অলপ ধৈৰ্য ধৰক আহিব আহিছে পিতাই তই মোৰ বিয়াৰ চিন্তা কৰিব নালাগে আজি তই ঘৰলে ভালকে ভাত খা অহংকাৰী মানুহৰ টকা বুলি কৈছোঁ হাই ও
থাকিবা না যাবা তুমি মোৰ প্ৰশ্নটোৰ উত্তৰ নিদিলা যে কিয় কলৈ দেখোন আন্টিয়ে জোৰকে ধৰিছে গতিকে আজি ইয়াতে থাকিম মই সেইটো প্ৰশ্নৰ উত্তৰ দিয়া নাই মই যে তোমাক সেইদিনা সুধিছিলো সেই প্ৰশ্নটোৰ উত্তৰ দেৱজিত দা মই আপোনাক ভাল পাব নোৱাৰো কাৰণ মই বেলেগ কাৰোবাক ভাল পাওঁ আৰে মই মৰিছো প্ৰেমৰ জালাত তুমি এনেকে বহি থাকিলে হ'ব নেকি তুমি মিছাকৈ কৈছা তুমি বেলেগক ভাল নোপোৱা শুনা না নুবুজে একেবাৰে নুবুজে বোলে মানুহে কয় খান্দি থাকিলে পানী ওলাই কিন্তু ময়ো এৰি দিয়া ভকত নহয় পানী নোলোৱালৈকে খান্দিয়ে থাকিম গম পোৱা নাই দেৱজিত হয় মই প্ৰেমা ঐ তোৰ দিনটো খবৰ খাতি নাই আৰু এতিয়া এনেকৈ যে বাগৰ দিছ কাৰণটো কি কনা দেৱজিত ক এটা কথা কচোন এটা নহয় দুটা ক এই প্ৰেম বোলা বস্তুটো বাৰু কেনেকৈ প্ৰেমৰ কথা নকবি যে ভাই প্ৰেমৰ কথা নকবি এজনীক প্ৰেমৰ প্ৰস্তাৱ দি 7 দিন টোপনি মাৰিব পৰা নাই প্ৰেমত নপৰিবি দে কৈ দিলো মই শুনা প্ৰেমত নপৰে দেৱজিত প্ৰেম হৈ যায় এটা নহয় তই প্ৰেম সম্পৰ্ক মুক্ত আধা কথা নুশুনিবি কৈ দিলো কাৰোবাক প্ৰথম দেখাৰ লগে লগে প্ৰেম হৈ যাব পাৰে নেকি তোৰ প্ৰথম দেখাতে প্ৰেম হৈছে নেকি শুনা প্ৰেমত পৰিলে বাৰু ভোক পিয়া নোহোৱা হৈ যায় নেকি তোৰ কি ভোক পিয়া লগা যায় নেকি লগা নাই তাইক দেখাৰ লগে লগে মোৰ গাটোত কিবা শিহৰত চাৰা নোপা ফেৱৰি আছে মোৰটোতো কামেই কৰা নাই মই নাজানো মোক ক'ত আছো বেলেগ কাৰবাৰ শুনা কচোন কথাবিলাক কি কনা শ্যামল তই দেখোন এখন পৃথিৱীত নাই মই এখন বেলেগ পৃথিৱীত প্ৰৱেশ বেলেগ পৃথিৱী বিৰাট ধুনীয়া সেই পৃথিৱীখন মাৰাত্মক ধুনীয়া সেই পৃথিৱীখন আৰু তাতে মই এটা মূল্যৱান বস্তু এৰি থৈ আহিলো ভাই বস্তু এৰি থৈ আহিলি ক'ত এৰিলি আৰু কিমান মূল্যৱান কনা মোৰ মনটো এৰি থৈ আহিলো সঁচাকৈ প্ৰেমত পৰিলি তই সঁচাকৈ প্ৰেমত পৰিছ এতিয়া তোৰ জীৱনটো সুন্দৰৰ পৰা অতি সুন্দৰ হৈ গৈ থাকিব হঠাতে তোৰ মনটো ভাল লাগিব হঠাতে বেয়া লাগিব হঠাতে কান্দিব মন যাব হঠাতে হাঁহিব মন যাব হঠাতে জঁপিয়াব মন যাব হঠাতে সাঁতুৰিব মন যাব আৰু তেতিয়াই বাপেৰে অমৰেশ পুৰীৰ নিচিনাকৈ ক'ব য়েছ শাদী নাহি হোগা হাতি দিয়া হাতত কেৰাচিন ঢালি দিয়া নিচিনা হ'ব তই পাগল হৈ যাবি এইবিলাক কথা বাদ দে এতিয়া কচোন তাইক দেখিবলৈ কেনেকুৱা শ্ৰীকৃষ্ণ ৰাধা প্ৰত্যেকজন প্ৰেমিকে নিজৰ প্ৰেমিকাক বিয়াৰ আগত পৰি যেনে দেখে কিন্তু বিয়াৰ পাছতহে গম পাই কৰবী কুন্তলা কল্যাণী তাইতকৈ বেছি ধুনীয়া আছিল নাজানো ভাই তাইক দেখাৰ লগে লগে মোৰ গাটোত কিবা শিহৰণ মনটোত মই বুজাব পৰা নাই মোৰটো কামেই কৰা নাই মই বুজাব নোৱাৰো তোৰ মোৰটোৱে কাম কৰা নাই তোৰ গাটো শিহৰিত হৈ গৈছে গাৰ নোম দাং খাই গৈছে তই ভূত দেখা নাই তোৰ ভূত হলেও তাইক মই বিচাৰি আনিব লাগিব ভাই তাইৰ ওচৰত যে মোৰ মনটো এৰি থৈ আহিছো আকৌ টেনচন সেইজনী ঘৰ ক'ত তিলা পাহাৰৰ ওচৰত বনৰে হৰিণী বনতে লুকালে আজি পৰিলে বাঘৰ ফান্দত মই এতিয়া হৰিণীৰ কাষত যাম ফিল্ড ডিউটিত তই চাইড ডিউটি কৰ কিন্তু কিবা কাৰণত যদি বস্তিৰ মানুহ দেখে আমাক এটা মাৰি পেলাব মাৰি পেলাওক মোক মৰিয়াই চব মাৰি পেলাওক
তাই চিন্তাত তাই প্ৰেমত পৰি মই কিবা এটা খাব পাৰিছোঁ নে শান্তিত শুব পাৰিছোঁ কিবা এটা পেটলৈ গৈছে মোৰ একো এটা খাব নোৱাৰোঁ মই খোৱাটো দেখোন পুৰা খাই আছে যোৱা ৰাতিও মদৰ লগত আধা কিলো খাচী মাংস খাইছে তাৰপিছত একেবাৰে নাক বজাই শুই আছে হ'ব টেনশ্যনত মই অকণমান মদ খাইছোঁ মদকণ খোৱাৰ কাৰণে মোৰ টোপনি আহিছে আৰু মদৰ লগতো অকণমান নাস্তা লাগে আৰু ঐ ইমান হৰিণ চিকাৰ কৰিলোঁ এইজনী হৰিণে মোক জ্বলাই মাৰিছে ঐ তই এটা কাম কৰ ফিল্ডত মানুহ আছে নেকি চা মই বাহিৰত গৈ আছোঁ ঠিক আছে আপুনি দাদা দাদা কিয় শ্যামল শ্যামল কোন শ্যামলৰ কোন শ্যামল কেনে আহিছে এইফালে এফালে লৈ বল বলো তোমাৰ সন্মান ৰক্ষা কৰিছোঁ তাৰ পিছত তুমি আজি মোক মাত নিদাকৈ যাব ওলাইছিলা মোৰ ভয় লাগে ভয় লাগে কাৰ চহৰৰ মানুহ ধনী মানুহ মই বাৰু চহৰৰ হয় কিন্তু ধনী নহয় আপোনাক দেখিলে গম পায় আপুনি ধনী মানুহ মই ধনী নহয় মোৰ দেউতাহে ধনী মানুহ পিছে কোনো মানুহ ধনী বা দুখীয়া নাথাকে সকলো মানুহ একেই ভোক পিয়াহ টোপনি সকলোৰে একেই তুমি পানী নিবলৈ আহিছিলা তোমাৰ কলহত কিন্তু পানী নাই কালিৰ পৰা মই কথাবোৰ পাহৰি যাবলৈ লৈছোঁ টোপনিও নাই হৃদয়খন খালী খালী মোৰো কালি মই ইয়াতে কৰবাৰ হৃদয়খন হেৰুৱালো তাকে বিচাৰি নৈ পাৰ পালোহি মই কিন্তু মোৰ হৃদয়খন হেৰুৱা নাই কোনোবাই চুৰি কৰি লৈ গৈছে ঘৰত পানী আছে তথাপিও পানী নিবলৈ অহাৰ চলেৰে মই মোৰ হৃদয়খন বিচাৰি আহিছোঁ নিবিচাৰিবা তোমাৰ হৃদয়খন মোৰ হৈ থাকিব লাগিব আৰু মোৰ হৃদয়খন তোমাৰ হৈ থাকিব লাগিব আৰু এদিন এখন হৃদয় তাতে মৰমৰ নৈ বৈ থাকিব তোমাৰ লগত তোমালোকৰ বস্তিলৈ মই যে ইয়াত ক'তো শান্তি পোৱা নাই পাৰিব আমি থকা ঠাইত থাকিবলৈ পাৰিব আমি খোৱা খাদ্য খাবলৈ তুমি যি খাদ্য খাই জীয়াই আছা এই খাদ্য খাই মই কিয় জীয়াই থাকিব নোৱাৰিম মই যাওঁ পিতাই বিচাৰি আকৌ কেতিয়া লগ পাম আপুনি যেতিয়া ক'ব আপুনি নহয় তুমি লাজ লাগে মোৰ তুমি বুলি মাতা না অ'কে যোৱা আজিৰ পৰা মই লগেই নকৰোঁ মৰি থাকিম মই কৃষ্ণ বাঢ়িব যাব আৰু সেই বাহিৰ মাতৰ ৰাধা বাউলী হৈ দৌৰি আহিব তুমি ইয়াত কি কৰিছা আচৰিত হ'ব লগা কি আছে তুমি যদি চহৰ এৰি বস্তিৰ ওচৰৰ নৈ পাৰ পাবহি পাৰা মই ঘৰ নেকি আচ্ছা কোৱাচোন প্ৰব্লেমটো ক'ত প্ৰব্লেম কি প্ৰব্লেম কালিৰ পৰা তোমাৰ মনটো অধৈৰ্য অশান্ত ৰাতি তুমি ভাতো নাখালা ৰাতিপুৱা চৰাই চিৰিকটিৰ মাত নুশুনোতেই তোমাৰ বাইকৰ মাত শুনিলো আৰু এতিয়া নৈৰ পাৰত ঘটনা কি বস্তিৰ কাৰোবাৰ লগত প্ৰেম হোৱা নাইতো মাৰি পেলা মোৰ প্ৰেমক লাজ জয়া প্লিজ আহা বৰা দেৰি হৈছে ৰ'বাচোন সঁচাকৈ তুমি যে একদম ৰোমান্টিক নহয় দেই চোৱাচোন নীলা আকাশ সেউজীয়া পাহাৰ নৈখন আৰু কাষত মই তোমাৰ মতে ৰোমান্টিক হৈ উঠা নাই জয়া প্লিজ বিৰক্ত নকৰিবা মোৰ দেৰি হৈছে বিৰক্ত কৰিছো বুকুৰ মাজত এসাগৰ মৰম সাঁচি ৰাখিছো মৰমবোৰ দিব খুজিলেই তুমি বিৰক্ত হোৱা
নৈত পানী আনিবলৈ যোৱাৰ পৰা কিবা এটা কামত তই মন কাণ দিছনে নাই এবাৰ ভিতৰত এবাৰ বাহিৰত এবাৰ শুইছ এবাৰ বহিছ এনেকে কেনেকে হ'ব খোৱা বোৱা বুলিবলৈতো একো এটা নাই অকলে অকলে এবাৰ হাঁহিছ এবাৰ কান্দিছ এইবোৰ কাম পগলাহে কৰে মই পাগল হৈছো মই তই মোক অলপ শান্তিত থাকিবলৈ দিবি নে বিটাই এতিয়া মই সেইটোক শান্তি কৰিলো থাক থাক যেনেকে মন যায় তেনেকেই থাক ময়ো শান্তি কৰিলো ছোৱালীৰ প্ৰেম ৰোগ হৈছে আজি অত বছৰে চৰা ফুকা বন্দৰৱ দি কিমানক ভাল কৰিলো এইটো প্ৰেম ৰোগৰ চিকিৎসা কৰি পোৱা নাই মোৰ চেষ্টা প্ৰেম ৰোগৰ চিকিৎসা কৰাৰ এটা চেষ্টা ভাত কেইটামান থৈছো নালাগে খাব নালাগে নালাগে খাব দেই
সঁচাকে নৈ পাৰত কোনোবা দুৰ্দান্ত প্ৰেমিকে বাঁহী বজাইছে ঘৰত কাম কৰিলি নে কৰিছিলো না ভালকে গাই চা হ'ব দে মোৰ কাপোৰ কেইটা ধুলি ধুইছিলো না ভালকে চাউল কি বসালে মোৰে ভাত বনালি আজি এক কাহি ভাত নামাৰিলেও হ'ব খোৱা কুঞ্চন ইয়াকে কয় প্ৰেম ৰূপ হলে খাবলৈ শুবলৈ একো কৰিবলৈ মন নাযায় এতিয়া তাই মনত কেৱল এটাই নাম শ্যামল এতিয়া শ্যামলৰ মুখখন দেখাৰ লগে লগেই তাই মনটো হাত পৰি উঠিব মই নাজানো আই তোৰ ভৱিষ্যতটো পোহৰ নে আন্ধাৰৰ দিশে গতি কৰিছে হে মা মনসা মোৰ ছোৱালীজনী চাবা মা
কলিতা স্যার এতিয়া আমি মূল কথা লৈ আছো কলিতা মই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে যে অহা মাহত মই সাদিনীয়াকৈ এভাগ মনসা পূজা পাতিম প্ৰতি বছৰটো আমাৰ ঘৰত মনসা পূজা পাতি অহাই হৈছে ৰ'বাচোন মোক ক'বলৈ দিয়া পূজাৰ শেষত মই ব্যৱসায়ৰ পৰা অৱসৰ ল'ম অৱসৰ স্যাৰ আপুনি অৱসৰ ল'লে ব্যৱসায়টো কোনে চলাব নহয় জানো শ্যামলে শ্যামলে আপুনি তাক এইটো কথা সুধিছে তাক কিয় সুধিব লাগে তাক মই কলিকতালৈ পঠাবলৈ চেষ্টা কৰি কৰি ভাগৰিত কৰিলোঁ মই জানো যে সি জন্মভূমি এৰি কলৈকো নাযায় কিন্তু ইফালে মোৰো বয়স হৈ আহিছে সেইকাৰণে মই ভাবিছোঁ যে মই ঘৰৰ পৰাই গাইড কৰি থাকিম আৰু ব্যৱসায়ৰ সম্পূৰ্ণ দায়িত্ব মই শ্যামলকে দিম আৰু স্যাৰ এই দ্বিতীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তটো দ্বিতীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে আমাৰ শ্যামলৰ বিয়া ল'ৰা যেতিয়া উশৃংখল হয় তেতিয়া উপযুক্ত ছোৱালী এজনী চাই তাক বিয়া পাতি দিব লাগে আমাৰ শ্যামলো কিছু পৰিমাণে উশৃংখল হৈছে আজি অলপ দিনৰ পৰা তাৰ মই বহুত পৰিৱৰ্তন দেখা পাইছোঁ স্যাৰ বিয়া পাতিবলৈ ছোৱালী এজনী নালাগিব জানো ছোৱালী আমি চাইছোঁ উচ্চ শিক্ষিতা আৰু বৰ ধুনীয়া ছোৱালী ঘৰখনো ভাল বাপেকো আমাৰ ঘৰুৱা মানুহ কলিতা এই বিয়াখনত আপুনি আমাৰ মূল মানুহ হৈ থাকিব লাগে হ'ব স্যাৰ বিয়াৰ দিনবাৰ ঠিক কৰাৰ পৰা বজাৰ সমাৰ তীৰ্থস্থলী সকলোবোৰ ময়ে চম্ভালিম স্যাৰ সেইবোৰ আপুনি আপোনাৰ ঘৰত কৰিব কি মোৰ ঘৰত আপোনাৰ ছোৱালীক আমাৰ ল'ৰালৈ বিয়া নিদিয়ে নেকি আপুনি কলিতা কলিতা কি হ'ল স্যাৰ মহানন্দ স্যাৰ মহানন্দ মহানন্দ মানে মহানন্দৰ লগত আপোনাৰ ছোৱালীৰ কিবা নহয় বাইদেউ নহয় মহানন্দ মহাযোগ আনন্দ মহানন্দ স্যাৰ আচলতে স্যাৰ মই কি কৰিম কি নকৰিম একো ভাবিহে পোৱা নাই স্যাৰ কলিতা মোৰ মান সন্মান নাই হা মান সন্মান নাই মোৰ স্যাৰ আপোনাৰ মান সন্মান মই ঠিক ধৰিব পৰা নাই স্যাৰ আকৌ ছাৰ আৰে বিয়ৈ বুলি মাতিবলৈ এৰি কি ছাৰ ছাৰ বুলি মাতি আছে ভয় ভয় মাৰিবহে স্যাৰ আকৌ স্যাৰ নহয় মানে বিয়ৈ শ্যামলা তুমি অধৈৰ্য হৈছা তুমি অশান্ত হৈছা মোৰ মনত যে অস্থিৰতা তোমাৰ মনতো সেই একেই অস্থিৰতা নে জানো দিয়া তুমি মোৰ কথা ভাবিছা আমাৰ কথা ভাবিছা আমাৰ বিয়াৰ কথা ভাবিছা দেখিলা সততা আৰু পবিত্ৰতাৰে যেতিয়া কাৰোবাক নিজতকৈও বেছি ভাল পোৱা হয় তেতিয়া সেই প্ৰেম ভগৱানেও মানি লয় তুমি মোৰ প্ৰেমক স্বীকাৰ নকৰিলেও আজি আন্দোলন মই এতিয়া বিয়াৰ বাবে প্ৰস্তুত নহয় জয়া প্ৰস্তুত নহয় একো নাই দিয়া আমি বিয়া দেৰিকৈ পাতিম দেউতাই অকল বিয়াৰ সিদ্ধান্ত লোৱা নাই দেউতা বিজনেছৰ সমস্ত দায়িত্ব মোৰ ওপৰত চাপি দিব বিচাৰিছে আৰু সেই দায়িত্ব পালন কৰিবলৈ মই এতিয়াই নহয় বিয়াৰ পাছত মই তোমাৰ সাথ হৈ তোমাৰ বিজনেছত সহায় কৰিম মই জানো জয়া তুমি মোক বহুত ভাল পোৱা কিন্তু তুমি মোক ভুল নুবুজিবা মোৰ মনে আন কাৰোবাক বিচাৰে জীৱনে মৰণে একেলগে থাকিম বুলি মই আন কাৰোবাক কথা দি থৈছোঁ তোমাক মই কেনেকৈ বুজাওঁ জয়া এই শুনাচোন জয়া এই ছোৱালীক বুজাওঁ কেনেকৈ মই এইফালে দেউতাই বুজি নাপায় এইফালে তই জয়া
ভাঙি দিম তোৰ কি বেজ বিচাৰি তই কলৈ যা কক বেজ বিচাৰি বেজ বিচাৰি ঠুকুনিয়াই নাক ভাঙিম তোৰ মই এই তাক সাপে খুটিয়াই মাৰিবলৈ সাপটোৰ নামত কিমান টকা খৰচ কৰিছিল তই জান নাজানো হা কিন্তু তাক যিডাল সাপে কামুৰিছে পৃথিৱীৰ কোনো বেজে ভাল কৰিব নোৱাৰে বেজ বিচাৰি যাম বুলি কিয় কৈছ আমিতো বিভূতি ৰঞ্জন চৌধুৰী বিহৰীয়ালৰ মানুহখিনিয়ে সাপে খুটিয়াটোৱে বিচাৰিছোঁ দেখক তেওঁলোকে হয়নে এতিয়া সিহঁতৰ মানুহখিনিক দেখুৱাই আমি ওজা আনিবলৈ যাম আৰু তাৰপিছত শ্যামলক যেতিয়া সাপে মাৰিব আমি আমি শ্যামল কি হ'ল এনেকৈ কান্দিম বলক হে মা মনসা কি হ'ল অসম্ভৱ যিডাল সাপে এখেতক দংশন কৰিছে সেয়া মই নহয় কোনো বেজে এই বিষ বাহিৰ কৰিব নোৱাৰে আৰে কিয় নোৱাৰিব আপুনি এবাৰ চেষ্টা কৰি চাওকচোন নোৱাৰিম চাহেব এয়া সুস্থ কৰিবলৈ হ'লে মৰণ বিন বজাব লাগিব মৰণ বিন মই নহয় আমাৰ বংশত কোনোৱে বজাব নাজানে কোনে কোনে সুস্থ কৰি তুলিব পাৰিব মোৰ ল'ৰাটোক কলিতা যিমান টকা লাগে খৰচ কৰক ঘৰ মাটি সম্পত্তি সব বিক্ৰী কৰি দিয়ক মুঠতে মোৰ ল'ৰাটো সুস্থ হৈ উঠিবই লাগিব নহয় নহয় কলিতা আমি যাওঁ আমি বেজ বিচাৰি যাওঁ খামখেয়ালি চৰ মানিছো খামখেয়ালি চৰ গোপাল বৰুৱা চৰ মানিছো খামখেয়ালি চৰ আমাৰ বস্তিত এজনী বেজৰ ছোৱালী আছে জোৎস্না মই শুনিছিলো তাই মৰণ বিন বজাব পাৰে তাই যদি সন্মত হয় কলিতা যিকোনো মূল্যৰ বিনিময়ত সেই ছোৱালীজনী আনিব লাগিব আহক কলিতা কিয় তেনেকৈ কৈছে ই আমাৰ একমাত্ৰ সন্তানটো আপোনালোকে মৰি যাব লাগিব নেকি সাহেব আপোনাৰ ল'ৰা যদি বিষাক্ত সাপে দংশন কৰিছে তেওঁ দেহৰ পৰা বিষ উলিয়াব লগা হ'লে মৰণ বিন বজাব লাগিব মৰণ বিন বজাই সাপডাল এলৈ মাতি আনিব লাগিব আৰু মৰণ বিন বজোৱা মৃত্যুৰ সৈতে খেলা কৰা একেই আৰু আমিতো মৰণ বিন বজাব নাজানো তুমিতো মৰণ বিন বজাব পাৰা জোৎস্না ই আমাৰ একমাত্ৰ সন্তান আমাৰ বংশৰ এই শেষ চাকি গছ যদি নুমাই যায় আমাৰ মাক দেউতাকালৰ দিনতে অন্ধকাৰ হৈ যাব এই অট্টালিকা অন্ধকাৰ হৈ যাব কৃষ্ণ যিকোনো মূল্যৰ বিনিময়ে তুমি মোৰ ল'ৰাটোক সুস্থ কৰি তোলা ইয়াক সুস্থ কৰি তোলাৰ বিনিময়ত তুমি যি বিচাৰা মই তোমাক তাকেই দিম আৰু সেয়াই হ'ব তোমাৰ পুৰস্কাৰ কেনেকৈ নিঠৰ হৈ পৰি আছে ধক ধককৈ বগা ল'ৰাটো কেনেকৈ নীলা হৈ পৰিব ধৰিছে এগৰাকী নাৰী প্ৰতিগৰাকী নাৰীৰ অন্তৰত মাতৃৰ মমতা থাকে তুমি এগৰাকী মাতৃৰ মমতা অনুভৱ কৰিব পৰা নাই নেকি মই তোমাক কথা দিছো তোমাক যি লাগে আমি তোমাক তাকে দিম মাত্ৰ ল'ৰাটোক তুমি সুস্থ কৰি তোলা জোৎস্না সুস্থ কৰি তোলা জোৎস্না মই ভৰি ধৰিছো মই মোৰ প্ৰাণৰ বিনিময়ত হ'লেও আপোনালোকৰ সন্তানৰ জীৱন ৰক্ষা কৰিম তই এইবোৰ কি কৰিছ গম পাইছ
পাইছো এজনক বচাবলৈ গৈ মই আন এজনক মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো কাৰোবাক হহুৱাবলৈ গৈ তই কি উৰে তোৰ জীৱন মুখ কটোৱাবি মোৰ হৈ যদি সকলো মা মনসাৰ ওপৰত ভৰসা তইতো জানো শব্দাল নহা পৰ্যন্ত মই মৰণ বিন বজাই থাকিব লাগিব আৰু সেই মৰণ বিনৰ শব্দাল বলিয়া হৈ ইয়ালৈ গুচি আহিল সেই বলিয়ালিৰ মাজতে শ্যামলৰ দেহৰ পৰা শব্দালে বিষখিনি পান কৰি ল'ব নিৰ্দিষ্ট সময়ত যদি শব্দাল মৰি যায় তেনেহ'লে মই বাচি যাম আৰু মই এনেও মৰিছো কেনেও মৰিছো এটা কাম কৰো দে মৰণ বিন মই বজাব এই বয়সত তই মৰণ বিন বজাব নোৱাৰ তোক মোৰে হ'ব তই মোক বাধা নিদিবি পিতাই অন্ততঃ তইতো মোৰ মনৰ কথা খবৰ পিছুৱাই যাওঁ হাতৰ মুঠিবোৰ খুলি দিওঁ আৰু শব্দাল ইয়ালৈ আহিলে আপোনালোকে লৰচৰ নকৰিব ভয় নকৰিব তিৰোতা সকলে চুলিবোৰ খুলি লওঁ পিতাই দে এইবাৰ তাক ডেগাৰৰ হানি খুচিয়নো মাৰিব লাগিব হয়নে বঢ়িয়া তাক মাৰিলেহে মই জোচনাক পাম খেতি কৰিলে যে ঔষধ এটা দিয়ে পোক মৰিবলৈ পোক চোকবিলাক নপৰিবৰ কাৰণে যে খেতি কৰিলে যে কবিবিলাকৰ এটা ঔষধ দিয়ে ঔষধটোৰ নাম কিয়
এইটো কি আছিল ওস্তাদ ওস্তাদ সৰু নহয় মালটো এই ওস্তাদে হাৰ্পিকে ফেনাইলে মিলি গুলি খুৱাম তাক মই মানে চাৰিবি কি বস্তু দেখা পাইছিলা বলক আছে আছে শ্যামলৰ ভিতৰলৈ পঠাইছিল মৃত্যুৰ সৈতে যুঁজি তই শ্যামলৰ জীৱন বচাইছ আৰু চিন্তা কৰিব নালাগে শ্যামল ভাল হৈ গ'ল ভাল হৈ গ'ল শ্যামল এইখিনি সামৰি ল'ব জ্যোৎস্না জ্যোৎস্না তুমি এতিয়া কেনেকুৱা পাইছা ঠিকে আছো মই তেখেত ভাল হৈছে হৈছে ভাল হৈছে কি যে ভয়ংকৰ দৃশ্য মোৰ যে বৰ ভয় লাগিছে জানানে তোমাৰ যে মুখেদি ইমান তেজ ওলাইছিল নহয় মোৰ বৰ ভয় লাগিছিলে জ্যোৎস্না তুমি আমাৰ কাৰণে ভগৱান স্বৰূপ মা মনসাই মোৰ ল'ৰা সুস্থ কৰি তুলিবলৈকে তোমাক আমাৰ ওচৰলৈ পঠিয়াই দিছে জ্যোৎস্না মই তোমাক কথা দিছিলোঁ নহয় যে মোৰ ল'ৰাৰ প্ৰাণ ৰক্ষাৰ বিনিময়ত তুমি যি বিচাৰা মই তোমাক তাকেই দিম কোৱা কি লাগিব কোৱা তুমি যি বিচাৰা মই তোমাক তাকেই দিম মৃত্যুৰ সৈতে যুঁজি তই শ্যামলৰ জীৱন বচাইছ পুৰস্কাৰ পোৱাটো প্ৰাপ্য কি লাগে ক চাহাবতী কোৱা তুমি লাজ বা ভয় অকনো একো নকৰিবা তুমি মুকলিকৈ কৈ পেলোৱা তোমাক কি লাগিব কোৱা ঠিক আছে মই কৈছোঁ শুনা চহৰৰ পশ্চিম ফালে মোৰ এডোখৰ মাটি আছে তাতে মই তোমাক এটা ধুনীয়াকৈ ঘৰ সাজি দিম আৰু সেয়াই হ'ব তোমাৰ পুৰস্কাৰ হ'ব নালাগে চাহাব মই পুৰস্কাৰৰ আশাত শ্যামলৰ জীৱন ৰক্ষা কৰা নাছিলোঁ নালাগে মই যে তেখেতৰ জীৱন ৰক্ষা কৰিব পাৰিছোঁ সেয়াই মোৰ ডাঙৰ পুৰস্কাৰ চাহাব জ্যোৎস্না তুমি পুৰস্কাৰ নোলোৱাকৈ মোৰ আত্মসন্মানত আঘাত কৰিব নোৱাৰা কোৱা তুমি নিসংকোচে কোৱা কি লাগিব কোৱা নালাগে চাহাব মই বিচৰা পুৰস্কাৰটো আপুনি দিব নোৱাৰিব ছোৱালী তুমি এই বিভূতি ৰঞ্জন চৌধুৰীক চিনিয়ে পোৱা নাই মোৰ নিচিনা দিলদাৰ মানুহ এইখন চহৰত তুমি বিচাৰি নাপাবা মোৰ জীৱনটোৰ বাহিৰে তোমাক কি লাগিব কোৱা মই তোমাক তাকেই দিম দায়দোষ নধৰিব চাহাব আচলতে মই পুৰস্কাৰৰ আশাত শ্যামলক বচোৱা নাছিলোঁ আচল সত্যটো হ'ল আমি দুয়োকে ভাল পাওঁ চাহাব আমাৰ প্ৰেমক স্বীকৃতি দিয়ক চাহাব সেয়াই হ'ব মোৰ ডাঙৰ পুৰস্কাৰ মৰণ বিন বজোৱাৰ পাছত মানুহৰ মূৰৰ বিকৃতি ঘটে নেকি তোৰ ছোৱালী পাগলী হৈছে নেকি চাহাব আপোনাৰ ল'ৰাই মোৰ ছোৱালীক ভাল পায় যদি কথাটো বিশ্বাস নকৰে আপুনি নিজেই কৈ আপোনাৰ ল'ৰা সোধক কথাটো সঁচা নে মিছা সুন্দৰ পৰিকল্পনা সুন্দৰ এখন জাল পেলাইছো আৰু সেই জালত মোৰ ল'ৰা ফচি গৈছে তাৰ পাছত তহঁত দুটাৰ পৰিকল্পনা মতে মোৰ ল'ৰাক সাপে কুটিছে অসম্ভৱ কোনেও মৰণ বিন বজাবলৈ জানে কেৱল এই ছোৱালীজনীহে পাৰে সাপৰ খেল দেখুৱাকেই বাজিগৰ নুপুৰে আৰে বাজিগৰ ময়ো হয় ইন্দ্ৰ যা বন্দুকটো লৈ আহ তোমাক আন কি লাগে তুমি কোৱা আৰু সোনকালে লৈ ইয়াৰ পৰা যোৱা মেম চাহাব মৰমে মৰম বিচাৰে হৃদয়ে বিচাৰে ভাল পোৱাজনক টকা পইচা ধন সম্পত্তি প্ৰয়োজন নাথাকে মেম প্ৰয়োজনটো নাথাকিবই বস্তিত থকা নিৰ্যাতৰ দাল দৰিদ্ৰ মানুহ ধন সম্পত্তি ৰাখিব ক'ত তাতকৈ যদি শ্যামল হাসিল কৰিব পাৰে ধন টকা পইচা সকলোটো তাইৰে হ'ব আমি বস্তিত থকা গৰীব মানুহ হ'ব পাৰোঁ গৰীবে কেতিয়াও চক্ৰান্ত কৰিব নাজানে গৰীবে চক্ৰান্ত কৰিব নাজানে তুমি দিদিলৈকে গপিয়ে ৰাম কামটো মাৰিব পাৰা ছাৰ মই এই কথাটো বুজি নাপালোঁ তোৰ হাতত ডিঙিলৈকে গপিয়ে কামটো মৰাৰ পিছত একে ঠাইতে কিয় আছে ঠাইক পৰিৱৰ্তন কৰাৰে সেইটো আচৰিত কথা সঁচাকৈ আচৰিত কথা আমাৰ নিচিনা কুকুৰবোৰ যে একে ঠাইত থিয় হৈ আছে সেয়া সঁচাকৈ আচৰিত আচলতে এনেকুৱা ৰাজ অট্টালিকা তোৰ দৰে লম্পট চৰিত্ৰহীনবোৰহে থিয় হৈ থাকে চুপ থাক হাৰামজাদী তোক মই ইয়াতেই মাৰি ইয়াতেই পুতি থম
তই মোৰ চোতালত থিয় হৈ মোৰ মানুহক ধমকি দিয় মোৰ ল'ৰাক ভাল পাওঁ বুলি ক'বলৈ ইমান সাহস তই ক'ত পালি সাহস আপুনি দিছিল সাহস আপুনি দিছিল সাহস আৰু যেই সাহস হৈ এতিয়া মোৰ আত্মসন্মানত আঘাত কৰিছে এই মোৰ সন্তান সুযোগ লৈ তহঁতে যি সপোন দেখিছ সেই সপোন কেতিয়াও পূৰণ নহয় সপোন পূৰণ হ'ব সাহস সততাৰে দেখা সপোন পূৰণ হয় আৰু শ্যামল মোৰ সপোন নহয় অধিকাৰ এই মুহূৰ্ততে তোৰ ছোৱালীক মোৰ ওচৰৰ পৰা লৈ যা নহ'লে মই পাহৰি যাম যে এই ছোৱালীজনীয়ে মোৰ ল'ৰাৰ প্ৰাণ ৰক্ষা কৰিছে লৈ যায় মুহূৰ্ততে এই বাহিৰ কৰি দে এতিয়া নিজ জাতৰ গৰীব বুলি আপুনি আমাক ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ দিছে কিন্তু অলপ আগতে যেতিয়া ইয়াতে হাতজোৰ কৰি সহায় ভিক্ষা মাগিছিল ক'ত গৈছিল আপোনাৰ অহংকাৰ ক'ত গৈছিল আপোনাৰ মোৰ শেষ কথাষাৰ শুনক চাহাব মৃত্যুৰ সৈতে যুঁজি মই শ্যামলৰ জীৱন ৰক্ষা কৰিছো গতিকে শ্যামলক চোৱাটো মোৰ অধিকাৰ আৰু এই হ'ব মোৰ পুৰস্কাৰ লাগে লগ পুৰস্কাৰ আমি নিজ জাতৰ গৰীব মানুহ আপোনালোক আৰু আমাৰ মাজত আকাশ পাতাল পাৰ্থক্য চাহাব কিন্তু এই তেজৰ জানো কিবা পাৰ্থক্য আছে কিবা তেজৰ মই আজি মোৰ প্ৰেমৰ নামত আপোনাৰ মজিয়াত মোৰ এই তেজ মচি দি গলো মোৰ তেজ মই মচি দি গলো মোৰ প্ৰেম যদি পবিত্ৰ হয় এদিন নহয় এদিন এই তেজে শ্যামলক মোৰ ওচৰলৈ লৈ যাব চাহাব চাই থাকক এই তেজে শ্যামলক মোৰ ওচৰলৈ লৈ যাব চাই থাকক আপুনি চাওক আপুনি যিটো কাৰবাৰ কৰিলে শ্যামলক যে তাই বেজনা মাৰি মাৰি জীয়াই দিলে এতিয়া শ্যামলে যদি গম পায় মোক সুস্থ কৰাৰ পিছত দেউতাই এই জ্যোৎস্নাক অপমান কৰিছে বেয়া ব্যৱহাৰ কৰিছে কূটনীতি কৰিছে তেতিয়া সি বিপ্লৱী নহ'ব সি বিদ্ৰোহ কৰে যদি আপোনাৰ বিষয়ে কি কৰিব আপুনি তেতিয়া এইবোৰ কথা মই কিয় ভবা নাই আপুনি নাই ভবাৰ কাৰণে মই ভাবিছোঁ শুনক সাপোমৰক লাঠি নাভাগো বস্তি জ্বলাই দিওঁ ঠিক আছে জ্বলাই দিয় ছাৰ শুনক বুঢ়া বেজুমৰক জ্যোৎস্নামৰক যিমান আছে বস্তি মানুহ চব মৰি যাওক আৰু জ্বলাই দিওঁ ঠিক আছে জ্বলাই দে শুনক কিমান কষ্ট কৰি ৰৈ আছে সিহঁতে তেল টেঙাবিলাক কিনি কৰি গোটেই সিহঁতৰ খৰচৰ কথা আছে হাজিৰাৰ কথা আছে সিহঁতৰ অতি কমেও পইচা দিব লাগিব ল'ৰাহঁতক আৰে কিমান লাগিব 16,000 লাগিব ঠিক আছে মোৰ ঘৰলৈ যাবা আৰু পইচা লৈ আহিবা জ্বলাই দে অত্যাচাৰ কৰি
তেওঁ জোস্নাই দিয়ে এখন ঘৰত বোৱাৰী হ'ব মা জোস্নাক মই বহুত ভাল পাওঁ মা তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম মই যাব লাগিব দেউতাৰ ঋণ পৰিশোধ কৰিব বস্তুটো জ্বলাই দিলোঁ ভাবিছিলোঁ বস্তু জ্বলাই লৈ পেলাই জোস্তাক তাইক মই ঠিকছে দুচাকমান দিয়া হওঁ তাই এনেকৈ জুই এডাল এনেকৈ বাঁহ আগত লৈ আহিছে নহয় আহি মোৰ গালত চাই বুলি এনেকৈ দিছে ইয়াতে বৰ বেয়া কথা হ'ল তথাপি মোৰ দুখ নাই চা মোৰ এতিয়াও এইখন গাল মৰম লগা হৈ ধুনীয়া হৈ আছে কিন্তু চা বাদ দিয়ক বস্তি চেচ চাই হৈ গ'ল জোস্না বুঢ়া ভাই চাগে ভয়তে পলাল আৰু এইকেইটা কম ল'ৰা নহয় দেই সিহঁতে কৈছে ছাৰৰ কাৰণে আমি নিজে মৰিবলৈও সাজু আছোঁ আৰু যদি ক'ৰবাত জুই জ্বলাবলগীয়া আছে চব জ্বলাই দিম আমি ছাৰে ক'লেই হ'ল যিমান জ্বলাব লাগে চব জ্বলাই দিম বোলে হ'ব সময়ত মই কম নহয় তহঁতৰ কাম ছাৰে ভাল পাইছে তহঁতক ছাৰে কিবা কিবি অলপ দিব নহয় কিয় ইমান তুমি ভয় খাই আছ তহঁতক চবকে 2025কে ছাৰে দিব মই কিয় আনিম সেইটো কৈছোঁ মই মোক এনেই বুৰ্বক যেন লাগে নেকি বাৰু নেলাগে নহয় আৰু এপইচাও নোপোৱা জোস্না আৰু বুঢ়া বেজৰ খবৰ মোক ইমিডিয়েট লাগে ইমিডিয়েট নালাগে যা যি অংক পাতিছোঁ কেইদিনমানৰ পিছত গোটেই সম্পত্তিৰ মালিক হ'ম মই তাৰপিছত জোস্না তই গালত এটা কোলা দাগ দিলি মোক দিম মই এটা মৰমৰ দাগ ধেমালি নকৰিব কওক চেষ্টা কৰিছে ধেমালি কৰা নাই ভগৱানেহে আমাৰ লগত ধেমালি কৰিলে তুমি জোস্নাক পাহৰি যোৱা জোস্নাই তোমাক পাহৰি গ'ল কেতিয়াও আৰু তুমি জোস্নাক লগ নকৰিবা পাহৰি ৰ'ব জোস্না অপমানৰ প্ৰতিশোধ ল'বি নে মৰমবোৰ আদায় কৰি ল'বি কি লাগে জোস্না মই বস্তিলৈ গৈছোঁ বস্তিৰ চাৰিওফালে জুই দিনভৰ তোমালোকক বিচাৰি মই হাবা ধৰি খাইছোঁ কি পুৰস্কাৰ ধনী মানুহে পুৰস্কাৰ দিম বুলি প্ৰতিজ্ঞা কৰি প্ৰতিজ্ঞা ভংগ আৰু এদিন আপুনি মোৰ সন্মান ৰক্ষা কৰিছিল চাহাব ইয়াত
দুখীয়া মানুহবোৰে ঋণৰ বোজা কঢ়িয়াই লৈ ফুৰিব নোৱাৰো ঠিক আছে দিয়া শুনা তোমাৰ পুৰস্কাৰ লৈ মই তোমাক ঋণমুক্ত কৰিলো এতিয়া মোৰ পৰা তোমাৰ পুৰস্কাৰ লৈ তুমি মোক ঋণমুক্ত কৰা তুমি যিটো পুৰস্কাৰ দাবী কৰিছিলা সেইটো পুৰস্কাৰ তোমাৰ সন্মুখত হাজিৰ তোমাৰ পুৰস্কাৰ যেনেকৈ মই গ্ৰহণ কৰিলো মোৰ পুৰস্কাৰ তুমি গ্ৰহণ কৰা ইমান দামী পুৰস্কাৰ আমি গ্ৰহণ কৰিব নোৱাৰিম সাহা কুকুৰৰ ঘি হজম নহয় আপুনি ইয়াৰ পৰা যাওক মোক পাহৰি যাওক সাহা জোচনা ৰবা তুমি মোক পাহৰি গলেও মই তোমাক পাহৰিব নোৱাৰিম আৰু আজি মই তোমাক মোৰ ঘৰলৈ লৈহে যাম যিখন ঘৰৰ মানুহে মোক গঠিয়াই বাহিৰ কৰি দিছে যিজন ধনী অহংকাৰী মানুহে মোৰ বস্তিত জুই লগাই দিছে কত মানুহ অখৰি হৈছে কত মানুহ যন্ত্ৰণাত ছটফটাই আছে তাৰ পাছত সেই ধনী অহংকাৰী মানুহজনৰ ঘৰলৈ মই কেতিয়াও নাযাওঁ মোক পাহৰি যাওক সাহা ৰবা তুমি মোক পাহৰি গলেও মই তোমাক পাহৰিব নোৱাৰিম তোমাৰ ভাল পোৱাক পাহৰিব নোৱাৰিম আৰে যি ভাল পোৱাক তুমি মৃত্যুৰ সৈতে যুঁজি জীৱন দান দিছা এই ভাল পোৱাক তুমি পাহৰিব পাৰিবা আপোনাক নিজতকৈ বেছি ভাল পাইছিলো সাহা কিন্তু মই মোৰ প্ৰেমৰ নামত আপোনাৰ ঘৰৰ মজিয়া তেজৰ নৈ বোৱাই দিলো আৰু সেই তেজৰ বিনিময়ত সেন্দুৰ তোমাৰ কপালত সেন্দুৰ দি মই তোমাক সামাজিক স্বীকৃতি দি মই তোমাক আজি নিজৰ কৰি লওঁ তুমি মোক অকলশৰীয়া কৰিব নোৱাৰিবা মই তোমাৰ বিহনে জীয়াই থাকিব কিন্তু খুড়াজনবিলাক কি হৈছে আচলতে আগতে ক'ৰবাত গ'লে সি মোক কৈ যায় আজি একোৱে কোৱা নাই আচলতে ৰাতিপুৱা 5 বজাতে এই ঘৰৰ পৰা ওলাই গৈছে হয় এতিয়ালৈকে তাৰ কোনো ফোন সূত্ৰ নাই তাকে আৰে ফোন এটা কৰিতো সি ঘৰত জনাব পাৰে ছাৰ নে গুৱাহাটীলৈ গ'ল কিবা ইমাৰ্জেঞ্চি কামত হয়তো যাব পাৰে নাযায় মোক বা মাকক নজনোৱাকৈ সি চহৰৰ সিটো মূৰলৈকে নাযায় তাকে আৰু এটা কথা খুড়াজৰ ৰাতিপুৱা যেতিয়া মই ওলাই গৈছিলোঁ তাক বিচাৰি তেতিয়া মাইকী মানুহকে ক'লে বোলে সি বোলে বাইক লৈ গৈছে বাইক লৈতো সি বেছি দূৰলৈ যাব নোৱাৰে ওচৰতে ক'ৰবাত আছে নিশ্চয় মই তাক খবৰ কৰি আহোঁ নেকি বাৰু যোৱাচোন যোৱা ঠিক আছে ৰ'ব আচৰিত কথা ফোন এটা কৰিব পাৰে কি ঘৰলৈ খুড়াটো মানে হেৰি শ্যামল তই এইবোৰ ওলা এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা দেউতা এটা আপোনাৰ মোৰ আমাৰ ঘৰ বুলিয়ে ভাবিছিল এই ঘৰ ল'ৰা ঘৰ উভতি আহিছিল চৌধুৰী পৰিয়ালৰ মান সন্মান ধূলিসাৎ কৰা কোনো ব্যক্তি চৌধুৰী পৰিয়ালৰ সদস্য হ'ব নোৱাৰে চৌধুৰী পৰিয়ালৰ মুৰব্বীজনৰ মান সন্মান ৰক্ষা কৰিবলৈ মই জ্যোৎস্নাক বিয়া কৰাই পত্নীৰ মৰ্যাদা দিছো আৰু দেউতাকৰ প্ৰতিজ্ঞা ৰক্ষা কৰাটো সন্তানৰ কৰ্তব্য দেউতাকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছ নে নিজৰ স্বাৰ্থ পূৰণ কৰিছ এই দেউতাকৰ প্ৰতিজ্ঞা পূৰণ কৰাৰ আগতে দেউতাকৰ অনুমতি লোৱাৰ প্ৰয়োজন সেই প্ৰয়োজনৰ পৰা আপুনি নিজে নিজকে বঞ্চিত কৰিছে দেউতা চুপ থাক কোনো কাৰণতে নিজ জাতৰ ছোৱালীজনীক মই বোৱাৰীৰ মৰ্যাদা দিব নোৱাৰো সাপৰ খেল দেখুওৱা নিজ জাতৰ ছোৱালী এজনীয়ে মোৰ ভৱিষ্যত বংশ ৰক্ষাৰ দায়িত্ব ল'ব কিয় নল'ব দেউতা দুখীয়া দাল দৰিদ্ৰসকল বেইমান নহয় দুখীয়া দাল দৰিদ্ৰসকলে কুচক্ৰান্ত বেইমানি কৰি সম্পত্তিৰ পাহাৰ গঢ়িব নোৱাৰে বাবে ইহঁত দৰিদ্ৰ উচ্চ নিজ জাত পাতৰ খেলখন দুখীয়াৰ মগজুত নাথাকে উচ্চ নিজ জাত পাতৰ খেলখনো আপোনালোকৰ দৰে অহংকাৰী ক্ষমতাশালীবোৰৰহে আৰে আচলতে উচ্চ নিজ শব্দ ব্যৱহাৰ হ'ব লাগিছিল মানুহৰ আচাৰ ব্যৱহাৰ সততা আৰু ভদ্ৰতাৰ ওপৰত মানুহৰ কৰ্মকাণ্ডৰ ওপৰত আৰু যদি তেনে হ'লহেঁতেন তেতিয়া আজিৰ দিনত আপুনি হ'ল হয় নিজ হ'লহেঁতেন উচ্চ জাতৰ আৰে নিজৰ জীৱনক আওকাণ কৰি মৃত্যুৰ সৈতে যুঁজি তাই মোৰ জীৱন বচাইছে তাৰ পিছতো আপুনি তাইক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিছে
আরে জুই জ্বলাই মানুহবোৰক অঘৰী কৰিলে দৰিদ্ৰ আপুনি দেউতা আপুনি নিজ মই নিজ মই মোৰ বংশ ৰক্ষাৰ কাৰণে মই যি টি কৰিব পাৰো যি কোনো কাৰণতে এই নিজ জাতৰ ছোৱালীজনীক মই বোৱাৰীৰ মৰ্যাদা দিব নোৱাৰো কোনো কাৰণতে এই নিজ জাতৰ ছোৱালীজনীয়ে মোৰ নাতি পুতিৰ মাক হ'ব নোৱাৰে নিজ জাতৰ পুতিৰ পৰা নিজ জাতৰ গছ গজিব এই তোক মই এক চান্স এটা দিছো তই যদি এইখন ঘৰত থাকিবলৈ ইচ্ছা কৰ তেতিয়াহ'লে এই তই য'ৰ পৰা আনিছ তাতো বজাই থৈ গৈ যা জোস্না বজাৰৰ পৰা কিনি অনা গেলামাল নহয় বৃহস্পতিয়া বুলি ক'লে উভতাই দি থৈ জোস্নাক মই ভাল পাওঁ প্ৰয়োজনতে ঘৰ এৰিম আপোনাক এৰিম কিন্তু জোস্নাক নেৰো শ্যামল কি এই ভাল পোৱা কি এই প্ৰেম দেউতা এই প্ৰেম ভাল পোৱা আপুনি বুজি নাপাব কাৰণ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল টকা টকা টকাকৈ পাগল হৈ থকা মানুহবোৰে এই প্ৰেম ভাল পোৱা বুজি নাপায় আৰু টকাৰ অহংকাৰে আপোনাক মানুহ কৰি ৰখা নাই আপুনি এজন মই অমানুহ আৰু এই অমানুহৰ শেষ সিদ্ধান্তটো হ'ল আজি এই মুহূৰ্তত তোক মই কাইলৈ পেপাৰত বিজ্ঞাপন দিব বিভূতি ৰঞ্জন চৌধুৰী একমাত্ৰ সন্তান শ্যামল ৰঞ্জন চৌধুৰী তেজ পুতেৰ ৰচনা হৈছে আৰু এতিয়াই এই মুহূৰ্ততে তই মোৰ ঘৰৰ পৰা ওলাই যা এই চিৰিয়াখানাখনত তুমি মোক অকলে এৰি থৈ যাবা তোমাক শিৰত সেন্দুৰ দি তোমাক মই সামাজিক স্বীকৃতি দি মই তোমাৰ পত্নীৰ মৰ্যাদা দিছো ধনীৰ ধন সম্পদ যেনেকৈ আপোন তেনেকৈ তুমি মোৰ আপোন দেহত প্ৰচুৰ শক্তি আছে মনৰ মাজত তোমাৰ মৰম আছে আৰু দিন হাজিৰা কৰি খুৱাব পাৰিম ব'লা ব'লা থাকিব নোৱাৰো শ্যামল নাযাবি শুনি চাবি আমাৰ এটাই ল'ৰা তাক আপুনি যাবলৈ নিদিব যাবলৈ তাৰ মুখতে আমাৰ মুখ তাক আপুনি ৰাখক নিদিব যাবলৈ শ্যামল শ্যামল কিয় কৰিলে আপুনি এনেকুৱা কিয় কৰিলে এনেকুৱা আজিলৈকে কোনো দিনে কেতিয়াও মই আপোনাৰ কোনো কথাৰ ওপৰত মাত মতা নাছিলো কিন্তু আজি মই আপোনাক প্ৰশ্ন কৰিছো এই টকা পইচা সম্পত্তি ঘৰ দুৱাৰ এইবোৰ আপুনি কাৰ কাৰণে আৰ্জিছে কাৰ কাৰণে ঘটিছে আপুনি এইবোৰ কাৰ কাৰণে সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰা ল'ৰাটোক আজি আপুনি ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰিলে কেনেকৈ পাৰিলে কেনেকৈ যাওক যাওক আপুনি তাক লৈ আহক যাওক লৈ আহক গৈ তাক তাৰ অবিহনে মই এক মুহূৰ্তও থাকিব নোৱাৰো এইটো তাৰমানে শ্যামলৰ জ্যোৎস্নাৰ ভাড়াঘৰ এইটোৱে হৈছে জ্যোৎস্নাৰ শ্যামলৰ ভাড়াঘৰ দেখিলে কেনেকৈ ৰাজ অট্টালিকাৰ পৰা বাহিৰ কৰি মই কেনেকৈ ভাড়া ঘৰত পোৱাই দিলো জ্যোৎস্না এই ঘাঁহ দুখন সগোৱা আজি এসপ্তাহ হ'ল তই মোৰ গালত এনেকৈ দাগ দিলিতো তোকো দি আছো তোক মই এনেকৈ এটা দাগ দিম তাৰপিছত চাবি হা কি হ'ব তাৰপিছত জ্যোৎস্না আপোনাৰ তোক মই বেয়া পালো কিয় দাদা জ্যোৎস্না বুলি কিয় কৈছ তোৰ নবৌৰা নহ'ব তই মোৰ পত্নী হ'লে তোৰতো নবৌৰ হ'ব নিজৰ নবৌয়েকক নাম কাঢ়ি মাতে নেকি জ্যোৎস্না আৰু মোৰ 4টা ল'ৰা 3জনী ছোৱালীৰে এটা ধুনীয়া সংসাৰ হ'ব
ধুনীয়া এখন মোৰ সৰু সংসাৰ হ'ব এই আনন্দ এবাৰ বিহু নাচো নেকি হা দাদাই যে কি কয় সঁচাকৈ নাচিব সঁচাই আজি মই বিহু নাচিব মন গৈছে ঠিক আছে কোন ঢোল নাই পেপা নাই কেনেকৈ নাচিব সেইটোৱেই কথা তাকেই কিন্তু মনটোত নাচিবলৈ মন গ'ল জ্যোৎস্না এনেকৈ আৰু কিমান দিন আজি ঘৰৰ পৰা ওলাই অহা 12 দিন হ'ল এই 12 দিনে ঘৰ ভৰাৰ পৰা আদি কৰি সকলো তোমাৰ পিতাই খৰচ কৰি আছে মই যদি তোমাৰ অৰ্থ কিনি দিলে হ'লে মোৰ পিতাই আৰু তোমাৰ পিতাই হ'লেও তোমাৰ পিতাই এই সাপৰ খেল দেখুৱা কিমান টকা পায় এইফালে মই কাম বিচাৰি গ'লে এইখন চহৰৰ মানুহে মোক কাম নিদিয়ে বিখ্যাত বিজনেছমেন বিভূতি ৰঞ্জন চৌধুৰী ল'ৰাই কাম বিচাৰি গ'লে ধেমালি কৰা তুমি অকণমান সময় ৰোৱা মই মানুহ এজন লগ কৰি আহোঁ ঠিক আছে শুনা আজি কিন্তু বেছি দেৰি নকৰিবা মোৰ ভয় লাগে সোনকালে আহিবা হ'ব ঠিক শ্যামল 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 দেখিলি অপৰাধী কেনেকৈ তলমূল কৰি গুচি গ'ল দেখিলি কিহৰ অভাৱত মই তহঁতক কিহৰ অভাৱ দিছোঁ কওঁ তাৰ পিছত কি এইবোৰ কাম কিয় কৰিব লাগে পিতাই শ্যামলে কি কৰিছে কালি মোক 500 টকা এটা থবলৈ দিছিলে চৰি ডকাইতি কি কৰিছে নকওঁ কিয় পিতাই দিন হাজিৰা কৰিছে বিভূতি ৰঞ্জন চৌধুৰীৰ একমাত্ৰ সন্তানে দিন হাজিৰা কৰিছে পিতাই শ্যামলে দিন হাজিৰা কৰিছে কঁকালতে দাগখন লুকুৱাই লৈ যায় কিহৰ অভাৱত পানী আছে কেতিয়াবা হঠাৎ এনেকুৱা হয় এতিয়া আৰু একো চিন্তা নাই মই কোৱাৰ্টাৰলৈ গৈছো আপোনাৰ ঘৰ ইয়াৰ ওচৰে পাজৰে নেকি নহয় মা মোৰ ঘৰ বহু দূৰত চাকৰি সূত্ৰে ইয়ালৈ বদলি হৈ আহিছো আপোনাৰ যে হাৰ্টৰ বেমাৰ এটা আছে বুলি কৈছে আপুনি ডক্টৰক দেখুওৱা নাই ডক্টৰে মোক বিচনাত জিৰণি ল'বলৈ কৈছে এইকেইদিন ছুটীত আছো বাবে সদায় হৌ নৈখন চাবলৈ আহোঁ আপোনাৰ যদি গা বেয়া হৈ আছে তেনেহ'লে নৈ পাৰলৈ আপুনি সদায় কিয় আহে হৌ নৈখনৰ লগত মোৰ এটা 18 বছৰীয়া সম্পৰ্ক আছে মাজনী তোমাক কেনেকৈ বুজাওঁ মোৰ ছোৱালী জ্যোৎস্না জীয়াই থাকিলে আজি তোমাৰ সমান ডাঙৰ হ'লহেঁতেন জ্যোৎস্না হয় মা মোৰ একমাত্ৰ ছোৱালী মোৰ নামো জ্যোৎস্না হয় নেকি হয় তাই বাচি থকাহেঁতেন তোমাৰ সমানেই হ'লহেঁতেন আজিৰ পৰা 18 বছৰ আগতে 7 বছৰীয়া জ্যোৎস্নাক হৌ নৈখনত উটুৱাই দিছিল কিন্তু কিয় তাইক সাপে খুটিছিল কিজানি কোনোবা বিখ্যাত বেজে তাইক সুস্থ কৰি তুলিছিলে কিজানি তাই জীয়াই আছে কিজানি
আজিকালি তাইক ঘূৰাই পাওঁৱে সদায় তোমাৰ নিচিনা বয়সৰ ছোৱালী এই দুৰ্ভগীয়া পিতৃয়ে সুস্থান বিচাৰে নাপালো তাইৰ কোনো সম্ভেদেই নাপালো কলৰ ভেৰত উটুৱাই দিয়া ছোৱালীজনীৰ বয়স 6-7 বছৰমান আছিল হয় তেতিয়া তাই 7 বছৰীয়া আছিল তাই বগা সেউজীয়া ফুট থকা এটো ফ্ৰক পিন্ধিছিল হয় সেইটো হয় তাইৰ লগত এখন চিঠিও আছিল আৰু চিঠিখনত লিখা আছিল তাই সুস্থ কৰিব পাৰিলে নগদ 1 লাখ টকা পুৰস্কাৰ দিয়া হ'ব কিন্তু আপুনি চিঠিখনৰ কথা কেনেকৈ জানে তাই যে সেউজীয়া ফ্ৰক পিন্ধি আছিল সেইটো আপুনি কেনেকৈ জানে আপোনাৰ ছোৱালীজনী নৈ দুটিয়া মই দেখিছিলো পাৰলৈ আজি মই তাইক জৰা ফুকাও কৰিলো আপুনি তাইক তাৰমানে এইজনীয়ে যুঁজি মই ছোৱালীজনী বচাব পাগলী হৈছা তুমি পাগল হোৱা নাই দেৱজিতা মানুহৰ জীৱনৰ পৰা যেতিয়া শেষ আশা কোনো নাইকিয়া হৈ যায় তেতিয়া জানো জীয়াই থাকি কিবা লাভ আছে মৰি যাবলৈ দিয়া নহয় জয়া নহয় আৰু আশাবোৰ কেতিয়াও শেষ হৈ নাযায় আশাইতো জীৱন আশাই দিনৰ পাছত ৰাতি আহে ৰাতিৰ পিছত পুনৰ দিন আহে দুখৰ পিছত মানুহৰ জীৱনলৈ সুখ আহে জয়া তুমি শ্যামলক ভাল পোৱা শ্যামলে জ্যোৎস্নাক আৰু মই তোমাৰ মৰমখিনি নাপালো বুলি মই কি নিজকে শেষ কৰি পেলাম নেকি জীয়াই থকাটো জীৱনৰ প্ৰথম চৰ্ত জীৱন বৰ ধুনীয়া বৰ অনুপম দেৱজিতা তুমি আজিও মোক ভাল পোৱা দেৱজিত মোৰ মৰমবিলাক ঘূৰি নুফুৰে মোৰ হৃদয়ত ফুলা প্ৰেমৰ ফুলজোপা বৰ সযতনে বৰ মৰমেৰে সাঁচি ৰাখিছো মৰহি যাব নিদিওঁ চাবচোন বিশ্বাস কৰিবলৈ টান লাগে এতিয়া তোক বিশ্বাস নকৰিলেও মোৰ উপায় নাই কিন্তু বিভূতি চৌধুৰীৰ সম্পত্তি দখলৰ প্লেন কৰিম বুলি তইনো মোক কলৈ লৈ আহিলে অতি প্ৰিয় খুৰাদেউ এইটো হৈছে জ্যোৎস্না আৰু শ্যামলৰ ভাড়া ঘৰ কি শ্যামলৰ ভাড়া ঘৰ হয় দে ক'ত ৰাজ অট্টালিকা ডাঙৰ দীঘল হোৱা ল'ৰা ক'ত আহি পৰি আছে এই প্ৰেম বোলা বস্তুটো বৰ মাৰাত্মক বস্তু দেই আচ্ছা প্লেনটো কি সেইটো কওক খুৰাদেউ শ্যামল এতিয়া এটা হাজিৰা কাম বিচাৰি বাহিৰলৈ গৈছে 2-2.5 ঘণ্টাৰ পিছত শ্যামল আহি উভতি আহিব আৰু কালি এটা মানুহে জ্যোৎস্নাক জীয়েক পাতি লৈছে জ্যোৎস্না গৈছে পাতি লোৱা বাপেকৰ কাষলৈ আৰু প্লেনটো কি সেইটো কওক টকাখিনি আনিছে ইকবাল ধৰি থাকি পিছত এই টকাখিনি ইয়াতে পৰি থাকিব গম পাইছেনে আৰু এই জেগাখিনিত বেগাৰেৰে হানি খুচি পৰা এটা ডেড বডি পৰি থাকিব শ্যামল আহি পোৱাৰ পিছত এইকেইটা দেখিছেনে এই পুলিচ তেওঁলোক আহিব আহি শ্যামলক এৰেষ্ট কৰিব ইয়াত দেখোন বিভূতি চৌধুৰীৰ সম্পত্তি দখলৰ কোনো কথাই উল্লেখ নাই আৰু এই মৰিবলৈ মানুহ এজন নালাগিব জানো আৰু ডেড বডিটো ক'ত পাবা ডেড বডিটোৰ কাৰণে মই আপোনাৰ নামটো প্ৰস্তাৱ কৰিছোঁ বিভূতি
আৰু তই জয়দেউ এই মুহূৰ্তত বিভূতিৰঞ্জন চৌধুৰীৰ সম্পত্তিতকৈ মোৰ বাবে মূল্যৱান হৈছে মোৰ মৰমী জ্যোৎস্নাক পাবলৈ হ'লে শ্যামল জেললৈ যাব লাগিব আৰু শ্যামল জেললৈ যাবলগীয়া হ'লে ৰাৱণৰ লংকা কিন্তু ডাঙৰ কথা লংকা কাণ্ড কৰি তোমাক উদ্ধাৰ কৰিবলৈ তোমাৰ শ্যামল এতিয়া জেলত শ্যামল জেলত কি কৰিছে শ্যামলে চাগে মোক বিচাৰি আছে কি কৰিছে নকওঁ কি মহেশ কলিতা হত্যাৰ অপৰাধত শ্যামলক এৰেষ্ট কৰিছে মিছা কথা শ্যামলে ক'ব নোৱাৰে শ্যামল নহয় মিছা নহয় এতিয়া লকাপত পুলিচে মাৰি 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 আছে হত্যা কৰা আপোনালোকে বিশ্বাস নকৰে কিয় ইন্দ্ৰজিতে সকলো কৰিছে মই কাকো হত্যা কৰা মহেশ কলিতা ভিতৰতে পাইছো নগদ 50,000 টকা পাইছো চুৰিখনৰ তোৰ হাতৰ চাপ আমি বহুৱাই লৈছো ইন্দ্ৰজিত আৰু ইকবালক হত্যা কৰা নিৰ্দিষ্ট কৰি দেখা পাইছো মহেশ কলিতা হত্যা কৰা অপৰাধত মই এৰেষ্ট কৰা হৈছে শ্যামল চৌধুৰী হত্যাকাৰী বুলি স্বীকাৰ কৰ মৰি যাম তথাপি মিছা অভিযোগ মোৰ প্ৰতি কেতিয়াও নলওঁ মই কাকো হত্যা কৰা নাই সকলো ইন্দ্ৰজিতে কৰিছে মই কাকো হত্যা কৰা বলাবলৈ চেষ্টা নকৰিবা দেই আমি এটা ৰুমৰ ভিতৰত হুতুতুতু খেলিম হুতুতুতু মাৰি লওঁ মই তুমি নপলাবা দেই সুন্দৰী নাৰী ইমান হিংসা কৰি হ'ব নালাগে নাৰী
মই কাকো হত্যা কৰা নাই আপুনি বিশ্বাস নকৰি কিয় এই সকলো ষড়যন্ত্ৰ পুনৰ মৃত্যুৰ অপৰাধত মোক গোটেই যাৱজ্জীৱন কাৰাদণ্ড দিছে মোক গোটেই জীৱন জেলত কৰিব এখন আদালত ইয়াত আবেগৰ কোনো দাম নাই তোমাৰ স্বামী এজন অপৰাধী হত্যাকাৰী যিজন মানুহে অট্টালিকাৰ পাহি মোৰ লগত ভাড়া ঘৰত কটাইছে যিজন মানুহে হাতত কুঠাৰ লৈ দা লৈ বেলেগৰ ঘৰত হাজিৰা কৰিবলৈ গৈছে সেইজন মানুহে কেতিয়াও কাকো হত্যা কৰিব নোৱাৰে বাবা আজ যদি আপোনাৰ ছোৱালী জুস্না জীয়াই থাকিলেহেঁতেন তাইক আপুনি সেই দৃষ্টিৰে চালেহেঁতেন আই জুস্না এই আদালতত সম্পৰ্কৰ কোনো মূল্য নাই আই এই আদালত বৰ নিষ্ঠুৰ মাফ কৰি দিয়ক চাহাব সিদিনা জুস্নাৰ ভাড়া ঘৰত মই আপোনাক মিছা মাতিছিলোঁ চাহাব আপোনাৰ সাপে খুটা আৰু কলৰ ভেৰত উটুৱাই দিয়া ছোৱালীজনী মৰা নাই চাহাব এই জুস্নাই আপোনাৰ মানুহ হত্যা কৰিব নোৱাৰে মানুহ হত্যা কৰিব মিষ্টাৰ বিৰঞ্জন চৌধুৰী আপুনি আপোনাৰ সন্তান হত্যাকাৰী নহয় বুলি প্ৰমাণ দিব পাৰিব নিশ্চয় পাৰিব মানে বনৰ হৰিণীজনীৰ আশাত জোস্নাৰ আশাত শ্যামলক জেললৈ পঠাবৰ বাবে মই মহেশ কলিতা মোৰ নিজৰ ঘৰত হত্যা কৰাটো বিভূতি ছাৰৰ সম্পত্তিৰ আশাত এই কথাটো সঁচা ছাৰ হয় ইন্সপেক্টৰ ছাৰ মোৰ এটা অনুৰোধ আছে মোৰ লগত এই যে এই সদায় থাকে চব কথাতে আপুনি মোক কিয় ফচাইছে তই নহ'লে জেলত অকলে মছলা বনাইছে নেকি মই মিষ্টাৰ শ্যামল চৌধুৰী আপুনি এতিয়াৰ পৰা